কিছুমান মই ভিডিঅ' দিবলৈ পোৱা নাই আৰু সেয়েহে মই ভিডিঅ' দিয়া নাই আৰু বৰ্তমান এইটো ভিডিঅ' বহুত দিও কৰি চিন্তা কৰিহে লাহে লাহে আপলোড কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ অলপ ছাপোৰ্ট কৰিব কাৰণ কেলৈ মোৰ ভিডিঅ'টো মোৰ ইউটিউব চেনেলটো খোলা প্ৰায় আজি 1 বছৰ পাৰ হ'ল কিন্তু বৰ্তমানলৈকে মোৰ 1000 ছাবস্ক্ৰাইবাৰেই হোৱা নাই গতিকে আপোনালোকে সকলোৱে এবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে আৰু এই মাটিবিলাক এতিয়া বাহিৰত পেলোৱা হ'ল যিহেতু কাৰণ চাৰিস্কোৱাৰটো বাউণ্ডাৰীটো মাৰি দিয়া হ'ল তাৰ পৰা ট্ৰেক্টৰ ভিতৰত ভৰাব পৰা ব্যৱস্থাটো নাই সেয়েহে মাটিটো বাহিৰতে পেলাই JCB দি ভিতৰলৈ পেলোৱা হৈ আছে আৰু তাৰ কাৰণে জোৰজাল চলাই থকা হৈছে আৰু জেগাখিনি অলপ পৰিষ্কাৰ কৰি মেলি মানে চবফালে গছ গছনি উভালি মেলি মাটিটো তাতে পেলাই আৰু JCB দি ভিতৰলৈ ভৰাই দিয়া হৈছে আৰু বাকী এয়া আমাৰ সপোনৰ ঘৰখনৰ কাম ইমানখিনি আগবাঢ়ি আছে সেইটো দেখাইছোঁ আৰু লাহে লাহে বাকীখিনি কাম আৰম্ভ হৈ থাকিব যিমান পাৰোঁ সোনকালে কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু কিমানখিনিনো হৈছে এইখিনি আপোনালোকক দেখাবৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ আৰু ইয়াৰ আগত যিটো ভিডিঅ' বনাব লাগিছিল বনোৱা নহ'ল আৰু অকণমান সময়ৰ অভাৱৰ কাৰণে কৰা নহ'ল বাকী যিখিনি হওক আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ বাকী সম্পূৰ্ণ নহ'লেও অলপমান স্কিপ কৰি হ'লেও আপোনালোকক দেখাব চেষ্টা কৰিছোঁ বাকী যেতিয়া সম্পূৰ্ণ হ'ব আপোনালোকক গোটেইটো সম্পূৰ্ণ হোম ভিজিট কৰাই দিয়া হ'ব তেতিয়াতো বাকী এতিয়া এয়া এনেকৈ দেখাবলৈ বিচাৰিছোঁ অলপমান থুলমূলকৈ বাকী আমাৰ ৰুমবিলাক অকণমান দেখাত ডাঙৰ কৰি ইয়াত সৰু দেখিলেও আমাৰ ৰুমকেইটা অলপ ডাঙৰকৈ বনোৱা হৈছে বাকীখিনি আপোনালোকক পিছত ভালদৰে দেখাই দিয়া হ'ব আৰু বৰ্তমান মই এনেই ওপৰে এবাক দেখাই দিব বিচাৰিছোঁ আৰু এইফালে এতিয়া ইয়াক কৰিডৰ ৰখা হৈছে আৰু বেক চাইডে এখন দৰ্জা ৰাখি দিছোঁ বাকী এয়া ওপৰৰ পৰা অলপ দেখাই দিব বিচাৰিছোঁ আৰু যিয়ে নহওক ভগৱানৰ আশীৰ্বাদত যাতে আপোনালোকৰ আশীৰ্বাদত সোনকালে ঘৰখন হয় তাকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব যদিহে আপোনালোকৰ এটা লাইক কমেণ্ট পাই থাকোঁ তেতিয়া আমি নিশ্চয় গম পাওঁ যে আমি কেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছোঁ বা কি বনাইছোঁ বা কেনেকৈ কৰিছোঁ কামবোৰ আৰু এই লাইক কমেণ্টবোৰ পাই থাকিলে নিশ্চয় আমাৰ মনটো ভাল লাগি থাকে কাৰণ ভিডিঅ' এটা বনাবলৈ আমাৰ অলপ মনত উৎসাহ পাওঁ গতিকে সকলোৱে আপোনালোকে শেষলৈকে ছাপোৰ্ট কৰি থাকিব এনেদৰে ধন্যবাদ